হেল্ল' বন্ধুসকল মানে আপোনালোকক আজি মানে পইচা গছ দেখাম। পইচা একচুৱেলি মানে পইচা এই গছজোপাৰ পৰা মানুহে বহুত পইচা মানে উপাৰ্জন কৰিব পাৰে। এই গছজোপা বিশেষ ধৰণৰ গছ মানে এই গছজোপা যদি পোক লাগে তেতিয়াহ'লে গছজোপাৰ দামটো অলপ বাঢ়ি যায়, আৰু পোক নালাগিলেও সেই গছজোপা মানে ভেলুটো আছে বাৰু, তেনেকৈও তাৰ মূল্যটো পোৱা যায়। সেই গছজোপাৰ পৰা চেণ্ট মানে একচুৱেলি মানে পাৰফিউম জাতীয় বস্তু বনায়, আঁতৰ বনায়, তাৰ পৰা মানে সকলো ধৰণৰ পাৰফিউম জাতীয় ৰ মেটেৰিয়েলৰ পৰাই তৈয়াৰ কৰা হয়। ইয়াৰ অকল অসমতেই নহয়, অসমৰ বাহিৰতো ইয়াৰ চাহিদা বহুত বেছি, কিন্তু আমাৰ উজনি অসমতো আছে ইয়াৰ প্ৰভাৱ। এই গছজোপা আপোনালোকক দেখাবলৈ পোনে পোনে লৈ গৈছোঁ আপোনালোকক সেই গছজোপাৰ কাষলৈ। বাৰীখনো আপোনালোকক দেখাই আছোঁ, ব'লক মোৰ লগত। এইজোপা হ'ল হাঁচি গছ, আপোনালোকে দেখিছেনে? হাঁচি, ইয়াৰ পৰা মানে চেণ্ট কি মানে পাৰফিউম এইবিলাক বনায় ইয়াৰ পৰা, এই গছজোপাৰ পৰাই বনোৱা হয়। এইটো এতিয়া সৰু পুলি হৈ আছে আৰু দেখিছে ন, এইবিলাক গোটেইবিলাক হাঁচি গছ। এইজোপা গছত যেতিয়া মানে পোক লাগে, গছজোপাত পোক লগা বুলি কয়, যেতিয়া লাগিব তাৰ মানে এইজোপা বিক্ৰী হয়, লাখ টকাত বিক্ৰী হয় এজোপা গছ। হেল্ল' বন্ধু বান্ধৱীসকল, গুড মৰ্ণিং। আজি মই আপোনালোকক দেখুৱাম হাঁচি গছ। হাঁচি গছনো কেনেকুৱা মাল এনেকৈ ধৰে, সেই গছজোপাত মানে মাল ধৰিলে কি হয় তাকে অকণমান আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। বহুত দিনৰ মূৰত ভিডিঅ'টো বনাই আছোঁ, চাব আপোনালোকে, অকণমান কিবা নহয় কিবা এটা জানিব পাৰিব। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। বোলক আপোনালোকক দেখাই আছোঁ হাঁচি গছ। এইবোৰ দেখিছে সৰু পুলি মোৰ পিছফালে, এইবিলাক হাঁচি গছ। এইবিলাক চব গছ হাঁচি গছে আৰু হাঁচি গছৰ বাৰী। হাঁচি গছজোপা পোক লগা মানে এনেকুৱাকৈ খোলা কৰি দিয়ে মানে পোকটোৱে, তেতিয়া কি কয়, এই গছজোপা মাল ধৰা বুলি কয়। এইবোৰ যেনেকৈ খোলা হৈ গৈছে না, দেখিছে তেনেকুৱাকৈ পোকে পায়, পোকে খাই পিনে এনেকুৱা গাঁত কৰি দিয়ে মানে গছজোপা এনেকুৱাকৈ। এইবোৰ মাল ধৰা বুলি কয়, পোকে খোৱা। লাষ্টত যেতিয়া এই বাটটো মৰি যায় তেতিয়া এনেকুৱাকৈ বুটাম টাইপৰ বনি যায়, এনেকুৱা হ'ব। এইজোপা মানে মাল ধৰিছে গছজোপা, মাল ধৰা গছ বুলি কয়, হাঁচি গছ। এইজোপা বহুত ডাঙৰ বাৰু, এইজোপা মানে বেচিলে পাব বহুত কেইটকা পইচা। এইবিলাক সৰু সৰু পুলি হৈ আছে, হাঁচি পুলি। এইবিলাক গছ বাগানৰ মাজে মাজে গোটেই হাঁচি গছ আৰু এইবিলাক। এইজোপা হ'ল ডাঙৰ হাঁচি গছ, মাল ধৰি আছে মানে। এয়া হাঁচি গছৰ মানে ইয়াত ডাঙৰ এখন বজাৰ আছে। আপোনালোকে জানে কি নাজানে এইটো নাজানো, কিন্তু এই হাঁচি গছৰ পৰা যে মানুহ বহুত স্বাৱলম্বী হ'ব পাৰে, ইয়াৰ মানে খেতি কৰি মানুহে। ইয়াত মানে আমাৰ উজনি অসমৰ এইফালে শিৱসাগৰ ফালে মানে যোৰহাট এইবিলাক জেগাত মানে এইবিলাক হাঁচি খেতি বহুত হয়। ইয়াতে মানে হাঁচিৰ পৰা মানুহবিলাকে বহুত পইচা উপাৰ্জন কৰে। কিন্তু এই গছজোপা কি হয়, পোক লাগিব মানে মাল ধৰিব লাগিব, তেতিয়াহে মানে ইয়াৰ উচিত মূল্যটো পোৱা যায়। নহ'লেও এইজোপা মাল নধৰিলেও কাটি মানে তেনেকৈ দিব পৰা যায়। ইয়াত মানে বেপাৰী আছে, তেওঁলোকে ঘৰৰ পৰা লৈ যায়। এইবিলাক গোটেইবিলাক গছ হাঁচি গছে, সৰু
ডাঙৰ, গোটেইবিলাক এইবোৰ সৰু। নতুনকৈ লগোৱা হৈছে আৰু এইবিলাক গছ।